হে গাইজ স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'টো হ'ব মৰ্ণিং ৱাকৰ ওপৰত। তো দেৰি নকৰি পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো চলো ষ্টাৰ্ট কৰি দিওঁ। গাইজ বৰ্তমান এতিয়া সময় হৈছে 4:31 বা 32 হৈছে 4টা। তো এতিয়া মই অলপ দৌৰিব আহিছোঁ, মৰ্ণিং ৱাক কৰিছোঁ। তো মৰ্ণিং ৱাকটো খুবেই প্ৰয়োজন। আপোনালোকে ৰাতিপুৱা উঠি কিনে এক্সাৰচাইজ কৰক, তেতিয়া আপোনাৰ আপুনি সুস্থ হৈ থাকিব পাৰিব। তো এইখিনিয়ে মোৰ ক'বলগীয়া, বেলেগ একো নাই। দৌৰিব গৈছিলোঁ, গ'লো অকলে ধৰি প্ৰায় 3 কিলোমিটাৰ দৌৰিলোঁ। क्या बात है सर, क्या बात है सर। দৌৰা আজিকালি আপোনালোকে দৌৰক, ৰাতিপুৱা এক্সাৰচাইজ কৰক। ইপিনে মই ৰাস্তাৰে খোজকাঢ়ি যাই আছোঁ আৰু ইপিনে খাওক এইবিলাক কি সুন্দৰ পৰিৱেশ। ৰাতিপুৱাৰ চৰাই চাউণ্ড কি সুন্দৰ আৰু মানে নিৰল নিঃশব্দ চাউণ্ড হৈছে ইয়াত বঢ়িয়া। আপোনাক কৈছোঁ নহয়, মন ফ্ৰেছ হৈ যায়। আৰু আপোনাৰ যি চাউণ্ড, চৰাই চাউণ্ড, কুহু কিবা কিবি এনেকৈ কোনো ধৰণৰ শব্দ পাতি নাই। ৰাতিপুৱা কোনো ধৰণৰ গাড়ী বা আন বেলেগ যান বাহনৰ কোনো চাউণ্ড নাই। ৰাতিপুৱা শুৱলা চাউণ্ড হৈছে, বতাহ বলি আছে, মলয়া বতাহ বলি আছে, ভাল লাগে আৰু। 2000 years later. তো আজিৰ কাৰণে এইখিনি আছিল। লগ পাম নতুন এটা ভিডিঅ'ত, তেতিয়া কাৰণে আৰু ৰাতিপুৱা উঠক, এক্সাৰচাইজ কৰক, বেমাৰক সুস্থ কৰি ৰাখক।